হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ' এটা আপোনালোকলৈ স্বাগতম। আজি মই আছোঁ গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা চন্দ্ৰ দত্ত ডাঙৰীয়াৰ ঘৰত। তেওঁৰ বিষয়ে কিছু কথা জানিম আৰু প্ৰথমে তেওঁক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। বাৰু দাদা, আপুনি নাট্য যাত্ৰা কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিছে তাৰ বিষয়ে অকণমান কওকচোন। মই নাট্যযাত্ৰা আৰম্ভ কৰিছোঁ 1964 চনত। 64 চনত তেতিয়া আমি ল'ৰা মানুহ, সপ্তম শ্ৰেণীৰ ছাত্ৰ। আমাৰ লগৰে এজন বৰ্তমান ডাক্তৰ অজিত বৰুৱা, তেখেত মোৰ শৈশৱৰ বন্ধু। আমি দুই একেলগে পঢ়োঁ। তেওঁ এদিন আহি ক'লেহি যে এনেকৈ এখন নাটক আমি কৰিব লাগে, আমাৰ চোতালতো নাটকখন হ'ব, তুমিও এটা চৰিত্ৰ ৰূপায়ণ কৰিব লাগে। মই তেতিয়ালৈকে নাটক কৰা নাই, নাটকত অভিনয় কৰা নাই, কিন্তু নাটকৰ অভিনয় ওচৰে পাঁজৰে দেখিছোঁ, দেখি মনে মনে ৰোমাঞ্চিত হওঁ। তেনেকুৱা এটা অনুৰোধ কৰা দেখি মই ভালেই পালোঁ আৰু তেওঁলোকৰ চোতালত বিপ্লৱী শংকৰ বৰুৱাৰ প্ৰাংগণত এই নাটকখন অনুষ্ঠিত হৈছিল। তাত মই প্ৰথম অভিনয় কৰিবলৈ গ'লোঁ। কুশল কোঁৱৰ নাটকৰ নাম আছিল আৰু তাতে এটা বিশিষ্ট চৰিত্ৰ মই ৰূপায়ণ কৰিছিলোঁ। আৰু এই নাটকখনৰ কথা কোৱাৰ লগে লগে এটা কথা মনত পৰিল যে আমি সেই নাটকত সকলো কাম নিজেই কৰিছিলোঁ। তেওঁলোকৰ চৌহদত কিছুমান ল'ৰা সেই সময়ত মেচ কৰি আছিল। সেই ল'ৰাবিলাকৰ বিচনাৰে আমি মঞ্চ তৈয়াৰ কৰি লৈছিলোঁ। বিচনা চাদৰেৰে আমি উইচ আৰু স্ক্ৰীন তৈয়াৰ কৰি লৈছিলোঁ আৰু আমি খুব মন পুতি অভিনয় কৰি তাৰপিছত কি হ'ল, আমাৰ নাটকখন মঞ্চস্থ কৰিছিলোঁ। বিপ্লৱী বীৰগৰাকীয়েও সেই নাটকখন প্ৰত্যক্ষ কৰিছিল। তেখেতৰ ভাৰ্যা বীৰাংগনা মাতৃ আমাৰ অন্নপ্ৰভা বৰুৱাইও সেই নাটকখন প্ৰত্যক্ষ কৰি আমাক উৎসাহ যোগাইছিল। তাতেই আমি উৎসাহ পাই কি হ'ল, ওচৰে পাঁজৰে আৰু কাৰোবাৰ ঘৰত বিয়া সভাৰ অভাৱ পৰলা দিলেই আমাৰ সেই দলটোৱে গৈ তাতেই আমি নাটক এনেকৈ আমাৰ নাটক আৰম্ভ হয়। সোণালী দিন এটা স্মৰণীয় দিন আৰু পিছলৈ এনেকৈ মানুহৰ ঘৰত বিয়াৰ অভাৱ দিলেই তেতিয়া আমি ষ্টেজ পাতিবলৈ যাওঁ আৰু তাতে আমি নাটক কৰোঁ। নাটকো আমাৰ ৰেডি থাকে। আমাৰ সেই সময়ৰ নাট্যকাৰ সোমেশ্বৰ কলিতাদেৱৰ কথা সেইটো আৰু নাটক আৰু নালাগে, এই দুখন নাটক আমাৰ সদায় ৰেডি থাকে। আমি সেই দুখন নাটকে তাত কৰোঁ আৰু যাৰে ঘৰতে ওচৰ চুবুৰীয়াৰ বিয়া হয় তাতে ৰভা দিয়া দেখিলেই আমি মঞ্চ পাতিবলৈ বিচাৰোঁ। পিছত অভিভাৱকে আমাক কম কৰিবলৈ ল'লে, আমাৰ সেইটো ইমানতে বন্ধ হ'ল। এইদৰে মই নাটকৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। তাৰ লগতে মই ভাওনাও কৰোঁ। পিছত মই নাটকৰ পৰা আহি ওচৰৰ নামঘৰ ভাওনা কৰিবলৈ আপুনি ভাওনাৰ বিষয়ে কিছু কথা মই আপোনাক জানো বাৰু, কিন্তু আপুনি মেছাৰ থিয়েটাৰ ছ'চাইটিতো আপুনি জড়িত। নাটক লিখিবলৈ কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছিলে? আপুনি নাটকটো লিখে? মই নাটক লিখিবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথমতে মই নৱমমান শ্ৰেণীত। প্ৰথমে এখন অনাতাঁৰ নাটকেই আৰম্ভ কৰিলোঁ। তাৰমানে নাটকবিলাক শুনা হয়, দেওবাৰে আকাশবাণী গুৱাহাটীৰ পৰা নাটক প্ৰচাৰিত হয় আৰু সেই নাটক শুনি মই আকৃষ্ট হ'লোঁ। তাৰ পৰা নিজেও এখন লিখিবলৈ মই চেষ্টা কৰিলোঁ আৰু নৱমমান শ্ৰেণীত তেনেকৈ এখন নাটক লিখি মই মনে মনে পঠিয়াই দিলোঁ আকাশবাণী গুৱাহাটীলৈ ৰেজিষ্টাৰ কৰি। প্ৰচাৰ হ'লেও হ'ব, নহ'লেও মই লাজ নাপাওঁ, গম নাপাব কোনো এনেকুৱা এটা ভাবত। কিন্তু এদিন খবৰ আহিল আকাশবাণীৰ পৰা যে মোৰ নাটকখন প্ৰচাৰ হ'ব। মোৰ বৰ আনন্দ লাগিল। পিছে সেই সময়ত এটা কথা, মোৰ ঘৰত ৰেডিঅ' নাছিল। মোৰ ঘৰত ৰেডিঅ' নাই। এতিয়া সেই সময়ত ৰেডিঅ' বৰ সেৰেঙাওঁ, কাৰোবাৰ ঘৰত থাকে, কাৰোবাৰ ঘৰত নাই। আমি ওচৰৰ বৰদলৈ ঘৰত গৈ পেলাই নাটক চাওঁ, নাটকখন শুনো। আমি তেতিয়া অনাতাঁৰ নাটক আমি সেই শুনো বা অন্য বাতৰি শুনো, গীত শুনো। সেই সময়ৰ গীতবিলাক বৰ সুন্দৰ গীত আছিল। এই গীতবিলাক শুনো।
তেতিয়া আমি যেতিয়াই পাৰোঁ তেতিয়াই শুনো, কিন্তু হ'লে কি হ'ব, আমাৰ ঘৰত ৰেডিঅ' নাই। সেইকাৰণে মই ৰেডিঅ'বোৰ আছিলে তেতিয়া তাঁৰ লগাব। ৰেডিঅ'বিলাক মই লগাই মানে হেৰি বাঁহৰ খুঁটা দুটা পুতি তাত মানে তাঁৰ ফিট কৰি পেলাই ৰেডিঅ' লগাই, আৰু তাতে আকৌ বেটেৰীৰে চলায়। মাৰ্কি ৰেডিঅ', মাৰ্কনি ৰেডিঅ' এইবিলাক আছিলে। ফিলিপছ ৰেডিঅ' তেতিয়ালৈ ওলোৱাই নাই, পিছত লাহে লাহে ওলাইছে আৰু এইবিলাক ৰেডিঅ' তেতিয়া আমাৰ ঘৰত নাই। মই ভাবিছিলোঁ আমাৰ ঘৰৰ ওচৰৰ মানুহে ক'লে আমাৰ ঘৰতে চালোঁ, কিন্তু মোৰ এজন দাদা আছিল অসমৰ নাট্য জগতৰ, তেওঁ এজন বলিষ্ঠ অভিনেতা আছিল। আজি তেওঁ মনত পৰিছে গোলাপ দত্ত, মোৰ জ্যেষ্ঠ দাদা। তেওঁ নাটকৰ বৰ ৰাপ থকা মানুহ আছিল, বলিষ্ঠ অভিনেতা আছিল। তেওঁ মোৰ এই নাটকখন যে ৰেডিঅ'ত প্ৰচাৰিত হ'ব কথাটো গম পালে, যোৰহাটত চাকৰি কৰে, তেওঁ এটা আগমুহূৰ্তত ৰেডিঅ' লৈ আহিলে। ৰেডিঅ' নি আমাৰ ঘৰত প্ৰতিষ্ঠা কৰিলে, আৰু সেই ৰেডিঅ'তেই আমি নাটকখন গোটেইকেইটা ককাই ভাই ভনী আৰু মাও আছিল, দেউতা নাছিলে, সকলোৱে শুনিবলৈ পালোঁ। ওচৰ চুবুৰীয়াও শুনিলে, শুনি খুব প্ৰশংসা কৰিলে। তেতিয়াই মই নাটক লিখাৰ প্ৰতি আকৃষ্ট হ'লোঁ। ইয়াৰ পিছত মই অৱশ্যে মঞ্চ নাটক লিখিছোঁ আমাৰ স্কুলৰ গৰমৰ বন্ধত। তাৰপৰা কলেজলৈ পাওঁতে মই কেইখনমান নাটক লিখিলোঁ, আৰু এই নাটকবিলাক আমাৰ লগৰ ল'ৰাই কৰে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। তাৰে পিছতে আমি ঠিক কৰিলোঁ যে MSR থিয়েটাৰ ছ'চাইটিত মানে ভাড়া কৰি আমি মানে নাটক ভাড়া কৰি দিগদাৰ। প্ৰথমতে MSR থিয়েটাৰ ছ'চাইটিত আমি ভাড়ালৈ নাপালোঁ, সুবিধাই নাপালোঁ। তেতিয়া ওচৰত আৰু এটা হল আছিল, বহুতে নাজানে, ইউনিয়ন হল আছিল। সেইটো বেংগলী হল বুলি কয়, বেংগলী ছ'চাইটিৰ ফালৰ পৰা পৰিচালিত হৈছিল। তাতেই আমি অলপ কম ৰেটত মানে পোৱা যায়, কিন্তু মাটি দিছিল, মাটিৰ ঘৰ, আৰু সেই সময়ত তাত পোহৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কম আছিল। তাতে কৰিলোঁ মোৰ প্ৰথমখন নাটক। তাৰপিছত আহি MSR সুবিধা পালোঁ। MSR মানুহ দেখিলে, দেখি পেলাই যে ইয়াৰতো নাটক ভালেই হৈছে, উৎসাহ দিলে। তাৰপৰা MSR নাটক কৰিবলৈ সুবিধা পালোঁ। সেইটো সুবিধা পালোঁ মানে এই সময়ত ৰৌজ আহমেদ এজন ভাল অভিনেতা আছিল, তেখেতে বহুত উৎসাহ দিলে। আমি ৰৌজ মামা বুলি মাতোঁ। আমাৰ আচলতে নাইচ কাৰ মামা জেউল হুছেইন, কলকাতাৰ জেউল হুছেইনৰ মামা আছিল। জেউল হুছেইনৰ টিউচন ঘৰটোতেই আমাৰ আখৰা হয়, আৰু তাতেই আমি ৰৌজ মামাই আমাক উৎসাহ দিয়ে, আমাৰ নাটক আনি পেলাই MSR হলত কৰাৰ ব্যৱস্থা কৰিলে। তেখেতে এনেকুৱা সুবিধা কৰিলে, এই সময়ত যিবোৰ বলিষ্ঠ অভিনেতা আছিল, যিসকল বৰেণ্য অভিনেতা আছিল, প্ৰেম বৰা, প্ৰয়াত ৰামচন্দ্ৰ দাস, হৰেণ ফুকন, এতিয়া পূৰ্ণানন্দ গগৈ আৰু সত্যপ্ৰসাদ বৰুৱা ইত্যাদি, আনকি মোৰ নিজৰ দাদা গোলাপ দত্ত, তেওঁলোকেও মোৰ এই নাটক কৰিবলৈ ল'লে। মই তেতিয়া বৰ উৎসাহ পালোঁ। ডাঙৰ কথা মানে পোনাই পজৰাই ল'লে, তেওঁলোকে পোনাই পজৰাই অলপ শুদ্ধ কৰি দিলে। তাৰপিছতে পৰাণ দা আছে, আমাৰ পৰাণ বৰতাটো, সৰ্বানন্দ বৰবৰা, আৰু মোৰ এজন বন্ধু কৰিছে, ৰঘুপতিত কৰিছে। অকল ৰঘুপতিতে নহয়, তেওঁ বহুতো চিনেমাত কৰিছে। শিৱসাগৰ ছাৰ বহু চিনেমাত কৰিছে, মুনীন গোহাঁইদেৱৰ চিনেমাত কৰিছে। কিন্তু তেখেত ঘাইকৈ এজন ভাল মঞ্চশিল্পী, আমাক বহুতো উপদেশ দিয়ে, আৰু তেওঁ ৰূপসজ্জা আৰু ছেটিং শ্বটো থাকে। গতিকে তেওঁ আমাৰ লগত থাকিল। আৰু সৰ্বানন্দ বৰবৰা, তেখেতো এজন শিল্পী আছিল, আজি নাই। আৰু মোৰ লগৰে এজন আছিল অৰুণ দুৱৰা, বৰ ভাল শিল্পী আছিল আমাৰ, তেওঁ এতিয়া নাই। এইসকলে আমাৰ লগত অভিনয় কৰিবলৈ আগবাঢ়ি আহিল, আৰু লগতে ডাঙৰসকলেও আমাৰ লগত কৰিলে, আমাৰ মোৰ নাটকেই কৰিলে। তেতিয়া মই উৎসাহ পাই কেইখনমান নাটক লিখিলোঁ। মই সৰ্বমুঠ 17খনমান পূৰ্ণাংগ নাটক আৰু 24খনমান একাংকিয়া নাটক। চাকৰিৰ মাজতো তেনেকৈ কৰিছোঁ। চাকৰিৰ আগতে কলেজত থকা অৱস্থাত নাটক কৰোঁতে কিছু পুৰস্কাৰো পাইছিলোঁ, আৰু ইয়াৰ পৰা গৈ আমাৰ যিখন শ্ৰেষ্ঠ হয়, মোৰ নাটক দুবাৰমান শ্ৰেষ্ঠ হৈছিল, আৰু মই একেৰাহে দুবাৰ ধৰি কলেজত শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো পাইছিলোঁ। তাৰপিছত কি হ'ল, তেওঁলোকে আমাক নাটক কৰিবলৈ সুবিধা দিয়ে এগ্ৰিকালচাৰ আন্তঃ কলেজ কম্পিটিশ্যন। আন্তঃ কলেজ কম্পিটিশ্যনত আমি অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ, আৰু পুৰস্কৃতও হৈছিলোঁ। তেনেকৈ মোৰ দাদাই যোৰহাট থিয়েটাৰৰ সম্পাদক আছিল, আৰু তাতো নাটক কৰিছোঁ। আৰু গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ ফালৰ পৰাও মোক নাটক পৰিচালনা কৰিবলৈও দিছে, আৰু কেইবাজনো অভিনেতা
পৰিচালকৰ লগত মই অভিনয় কৰিছোঁ, অভিনয় কৰিবলৈও সুবিধা দিছে আৰু মোৰ নিজৰ নাটকো তেওঁলোকে কৰিবৰ কাৰণে মঞ্চস্থ কৰিবলৈ সুবিধা দিছে। এনেকৈ আৰু মোৰ নাট্যযাত্ৰাটো আগবাঢ়ি গৈ আছে। সঁচাকৈ ভাল লাগিছে। অভিনয় আৰু পৰিচালনাৰ বিষয়ে কিছু কওকচোন আপুনি। এতিয়া মই ক'লোৱেই নহয়, অভিনয় আৰু আপোনাৰ মই এবাৰ মানে কোৱা শুনিছিলোঁ আপুনি ভাওনাৰ কথাটো কি মানে অলপ মানে হাঁহি উঠা মানে সেইটো অলপ স্মৰণীয় ঘটনা। মই যেতিয়া প্ৰথম ভাওনা কৰিবলৈ গৈছিলোঁ ওচৰৰ নামঘৰত, তেতিয়া মই হাইস্কুলৰ ল'ৰাই আছিলোঁ। তেনেকুৱা প্ৰথম অৱস্থাত যেতিয়া নাটক কৰিছিলোঁ, তেনেকুৱাতে কোনোবা এখন ভাওনাৰ নাটকত আমাৰ নাটক কৰি থাকোঁতেই, ভাওনা কৰি থাকোঁতেই আমাৰ ঘৰত যিবিলাক কাপোৰ কানি আছিল সকলোবিলাক চোৰে চুৰ কৰি লৈ চুৰ কৰি লৈ গ'ল। তাৰ ভিতৰত কাৰোবাৰ 200-400কৈ টকাও আছিল, সেই পইচা পাতিও লৈ গ'ল আৰু অন্য কাৰোবাৰ মূল্যৱান বস্তু আছিল সেয়াও লৈ গ'ল। গতিকে আমি এতিয়া ৰাতিপুৱা পিন্ধিবলৈ ভাওনা শেষ কৰি একোৱেই নাই। ফলস্বৰূপে আমি তেনেকৈয়ে গৈ গোটেইখিনি আৰু সাজ পোছাকেৰে সৈতে থানা ওলালোঁ। থানাত অৱশ্যে থিয়টঙা দি দিলে, বোলে আমি বোলো ছাৰ বহক, ৰ'বাই ইমানবোৰ ৰজা মহাৰজা একেলগে আহি এই পুৱতি নিশা মই বহিব পাৰোঁনে? আমি তেতিয়া অভিযোগটো দিলোঁ যে আৰু ক'লোঁ আমাৰ এনেকৈ কাপোৰ কানি চুৰি হ'ল, আমাৰ পিন্ধিবলৈ আৰু বেলেগ নাছিল কাৰণে এনেকৈ আহিলোঁ। তেখেতে অলপ হাঁহিলেও পিছে, তাৰপিছত আমাক আশ্বাস দিলে চোৰটো বাৰু বিচাৰিম। কিন্তু চোৰ আৰু বিচাৰি পোৱা নহ'ল বাৰু। আমি আৰু উভতি আকৌ প্ৰত্যাগমন কৰিলোঁ। কৰোঁতে ৰাস্তাত দেখিছোঁ মহিলাসকলে পানী ধৰিছে টেপত আৰু কোনোবাই মানে গাঁত মাজি ওলাই আহিছে, আমাৰ দেখিছে। আমি এতিয়া এটা বুদ্ধি কৰিলোঁ, বায়েন আছিলে, বোলো বায়েন এটা কাম কৰা বুজিছা, এই কিবা এটা ঘাট মাৰা, আমি নাচি নাচি যাওঁ, তেতিয়া অন্ততঃ তেওঁলোকে কিবা এটা ৰাতিপুৱা এই প্ৰভাত দেৰি কৰিছে বুলি হ'লেও ভাবিব পাৰে। তেতিয়া আৰু তেখেতে যুদ্ধ যাত্ৰাটোকে মাৰিলে, আমি নাচি নাচি এই ঘৰ পালোঁ। ভাওনা কৰাৰ পাছত তাৰপৰা পিছত আৰু চোৰ নোলালে আৰু তেনেকুৱা হয়েই। তেনেকুৱা সৰু সুৰা ঘটনা ধেৰ হৈছে। এবাৰ পেইণ্ট কৰি থাকোঁতে আমাৰ উজ্জ্বল ছাৰে পেইণ্ট কৰিবলৈ শিকাইছিলে। এই বেঙেনা খোৱা আমি ক'ত এবাৰ নাটকৰ পেইণ্ট অলপ আমি দুজন আৰু মূৰত দুৰ্ণ বুলি এজন আছিলে, দুয়োজনে পেইণ্ট কৰাতে এজন মানুহ বহিলেই অলপ ধৰি আছিলে, বোলে তেওঁ আকৌ মুচকোচা নিজৰ, আমি বোলো অকণমান মিলাই দিওঁ। মিলাই দিব যাওঁতে এটা ছাইড কাটিয়েই গ'ল। কাটি গ'লোতে এতিয়া আমাৰ ভয় লাগিল, স্পীড গাম অকণমান দি পেলাই লগাই দুয়োটাই আৰু মাননি চাননি বাদ দি আমাক চাৰে ক'লে বৰং মাননি এটাও দিব দেই, গান শিকাইছোঁ ভালকৈ কৰিব লাগে। সেইকাৰণে এই যিটো ৰূপসজ্জাৰ কথাটো নাটকত খুব প্ৰয়োজনীয়। এইটো কৰোঁতে আগতে ভালকৈ শিকি ল'ব লাগে, অল্প বিদ্যা ভয়ংকৰ হ'ব নালাগে, তেতিয়া পিছত বহুত বিপদত পৰিবলগীয়া হয়। সেইজনেও সেয়া প্ৰথম মানে ওলাই আৰু মুচত পাক মাৰোঁতেই তেওঁৰ হাতৰ মুঠিতে এইটো থাকিলেই নহয় মুচ টুকুৰা, লগে লগে তেওঁ সেইটুকুৰা পঠিয়াই আৰু পিছত আহি মানে তাল লগাইছে। আমি সেইকাৰণে ভয়তে পলাই গুচি হেৰিটো মঞ্চটো হৈছে, অৱশ্যে মঞ্চটো এখন মাইথলজিকেল ড্ৰামাই আছিলে। মোৰ দাদাও আছিলে আৰু সেই সময়ত প্ৰশাসনীয় সম্পাদকো আছিলে। তেওঁলোকে মিলেনিয়াম পাতি আমাৰ থিয়েটাৰতে নাটকখন ৰজা হৈছোঁ। তেনেকুৱাতে মানে লগৰ যিজন আমাৰ পৰিচালক আছিলে, তেওঁ অৱশ্যে নাই, তথাপিও কৈছোঁ আৰু এই তেওঁ মানে যিটো যজ্ঞৰ দৃশ্য আছিলে, যজ্ঞৰ মানে বাতিটো কেৰাচিন তেল থৈ দিছে, কমণ্ডলটো কেৰাচিন তেল থৈ দিছে আৰু খৰি যিখিনি জ্বলাব তাতো কেৰাচিন তেল লাগিছে। সকলোতে দিওঁতে কি হ'ল, তাৰপিছত যেতিয়া প্ৰথম সেই চাকিটোৱে যজ্ঞৰ জুই লগাওঁতে ওপৰলৈ ভমকটো উঠি স্কিন কৰিব লাগিব, স্কাই কৰি পুৰাৰ লগে লগে কিছুমানে মানে ভয় খাই চিঞৰ বাখৰ, তাত সেই মানুহক মানে খোৱাব বোৱাবৰ কাৰণে পানী আনি থৈছিলে। তাকে মগেৰে সৈতে মোৰ ডাঙৰ দাদা, মই আৰু প্ৰশাসনিক সম্পাদক সকলোৱে মিলি পানী মাৰিবলৈ লাগিছোঁ ওপৰত। কোনোবাই আকৌ তাতে অকণমান আগবাঢ়ি ফায়াৰ ব্ৰিগেডত খবৰ দি দিলে নহয়, ফায়াৰ ব্ৰিগেডৰ ঘৰটা বজাই পেলাই চাউণ্ড মাৰি আহি পালি, পিছে ইতিমধ্যে জুই নামালে। সেইটো দৃশ্য তেনেকুৱা এটা স্মৰণীয় ঘটনা বহুত আছে নাটকত, চলি আছে আৰু তেনেকৈ। আৰু পৰিচালনাৰ কথাটো ক'বলৈ গ'লে হয় কি, পৰিচালনা হ'ল এখন নাটকত মঞ্চৰ অভিনয়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ অভিনয়, সাজ সজ্জা
ৰূপসজ্জা আৰু তাত যিখিনি ছেটিংছ হয়, দৃশ্যসজ্জা হয়, সেইখিনিলৈকে সকলো কলা কুশলীৰ সকলোখিনি কাৰ্যকলাপ সামগ্ৰিকভাৱে পৰিচালনা ভিতৰতে কৰে। গতিকে অকলে কৰোঁ মানে মোৰ কথা নহয়, কওঁ মই পৰিচালক কৰে। গতিকে মই পৰিচালনা কৰিবলগীয়া হ'লে সেইখিনিৰ ওপৰত চকু সামগ্ৰিকভাৱে মই দিবই লাগিব আৰু অন্যান্য কলা কুশলীসকলে সহায় কৰে। কাৰণ এখন নাটক অকলে পৰিচালনা কৰিব নোৱাৰে, সকলোৰে সহযোগিতাৰ ওপৰতহে কৰিব। গতিকে সকলোৰে পৰা ছাজেশ্যন ল'ব লাগিব। পৰিচালনাটো সামগ্ৰিকভাৱে যদিও পৰিচালকজনেই সৰ্বেসৰ্বা, কিন্তু সকলোৰে ছাজেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে পৰিচালনা হয়। সেইবুলি আকৌ সকলোৱে ইটোৱে ক'লে এটা সিটোৱে ক'লে এটা সকলোবিলাক শুনিবলৈ গ'লে এখন পৰিচালনা হৈ নাথাকে, তেতিয়া বহুত বেমেজালি সৃষ্টি হয়। গতিকে এইটো সুস্থিৰ মগজুৱে যিটো ভাল মন্তব্য দিছে সেইটোৱে গ্ৰহণ কৰিব। এইদৰে আপোনাৰ হেৰি কৰা হয়। মানুহৰ ধৰি লওক আপোনাৰ যে ডাঙৰেই যে চব কথা শুদ্ধকৈ কয় নহয়, তেতিয়া আমি সৰুৰ পৰা মানে কিছুমান শিকিবলগীয়া হয়। সৰুৰ পৰা শিকিবলগীয়া হয়, কোনোবাজন সাধাৰণ অভিনেতাৰ পৰা শিকিবলগীয়া হয়। আৰু সেইটো হ'ল পৰিচালনাৰ কথা আৰু অভিনয় যিটো চৰিত্ৰৰ অভিনয় কৰা হয়, সেই চৰিত্ৰটোৰ মাজত একাত্ম হৈ ল'ব লাগিব। যিকোনো অভিনেতা অভিনেত্ৰী নিজৰ চৰিত্ৰৰ লগত সম্পূৰ্ণৰূপে একাত্ম হ'ব পাৰিলেহে আচলতে সুন্দৰ অভিনয় হ'ব পাৰে। আৰু যিবিলাক বাস্তৱধৰ্মী অভিনয় আচলতে অবিকল কৰিবলৈ যত্ন কৰা হ'লেও অভিনয় সোমাই পৰিবলৈ হয়। বাৰু দাদা, আপুনি এনেই বঁটা বাহন তেনেকৈ বৰকৈ মই পোৱা নাই। যোৱাবাৰ 2022 চনত মই এটা NSR থিয়েটাৰ ছ'চাইটিৰ যিটো সৰ্বোচ্চ সন্মান সেইটো আমাকেই দিছিলে। তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু মই কৃতাৰ্থ মানিছোঁ। সেইটো 2022 চনত মই সেইটো বঁটা পাইছোঁ NSR থিয়েটাৰ ছ'চাইটিৰ ফালৰ পৰা। আৰু তাৰ আগতে মোক স্বেচ্ছাসেৱী সংগঠন পোহৰৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছিল, সম্বৰ্ধনা পত্ৰ দিছিল। আৰু আমাৰ প্ৰবীণ শিল্পী মঞ্চে সম্বৰ্ধনা জনাইছিল তাৰো আগতে। তেতিয়া এইটো দিন হ'ল কিজানি এই সময়ত 1998 চনমান হ'ব পাৰে বা 2000 চনৰ পিছতো হ'ব পাৰে, এনেকুৱা সময়ত এনেকৈ সাধাৰণভাৱে মোক আৰু ডাক্তৰ বিজুৱাই জনাইছিল। নাটকৰ কাৰণে মোক আৰু কৰ্মসূচীৰ কাৰণে তেখেতক জনাইছিলে একেলগে, আৰু মানিক দাক আমি বিশেষ কথালৈ নাজানো, ভালো লাগিলে। শেষত আপোনাক মই এটা কথা সুধিম, নাটক আৰু অভিনয়ৰ দিশত নতুন প্ৰজন্মৰ বাবে আপুনি কি ক'ব? নতুন প্ৰজন্মৰ বাবে ক'বলগীয়া আমাৰ বহু কথাই আছে। কাৰণ এতিয়া নাটকৰ যিটো উপস্থাপন শৈলী সম্পূৰ্ণ বেলেগ হৈ গৈছে, আৰু নাটকতো বহুত পৰিৱৰ্তন আহিছে। আগৰ যিটো ধৰণৰ আমাৰ মাইথলজিকেল ড্ৰামা হৈছিল বা বুৰঞ্জীমূলক নাটক হৈছিল, বা এতিয়াও হৈছে বুৰঞ্জীমূলক নাটক হৈছিল বা সামাজিক নাটক হৈছিল, এতিয়া তাৰ উপস্থাপন শৈলীটো সম্পূৰ্ণ বেলেগ হৈ গৈছে। বুৰঞ্জীমূলক নাটকৰ উপস্থাপন শৈলী সম্পূৰ্ণ বেলেগ হৈছে এতিয়া। তাৰ মানে মানুহৰ দৰ্শকৰ ৰুচিবোধৰ ওপৰত ভিত্তি কৰি এইটো কৰিবলগীয়া হৈছে। বা পৰীক্ষামূলক নাটকো বহুত লিখা হৈছে, পৰীক্ষামূলক ব্যক্তিয় বা অন্য ধাৰাৰ নাটকো বহুতো আহিছে। গতিকে এই প্ৰত্যেকটো নাটকৰ ওপৰতে এতিয়া প্ৰত্যেকখন নাটকৰ ওপৰতে এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে। সেই পৰীক্ষা নিৰীক্ষাবিলাক নতুন প্ৰজন্মক ভালদৰে অনুধাৱন কৰিব লাগে। আৰু বিশেষকৈ নাটকবিলাকত সামাজিক যিটো ভাৱমূৰ্তি আৰু সামাজিক যিটো চিন্তা বৰ্তমানৰ লগত সময় সাপেক্ষে যিবিলাক হৈছে সমস্যা, সেইবিলাকৰ ওপৰত ভিত্তি কৰি নাটকবিলাক প্ৰস্তুত হ'ব লাগে। নতুন প্ৰজন্মৰ মাজৰ পৰা বহুতো নাট্যকাৰ ওলাই আহিব লাগে, আৰু আমাৰ যিবোৰ লোক কলা সংস্কৃতি সেইবিলাক সেই নাটকত সম্পৃক্ত কৰিব লাগে। আমাৰ মাতৃৰ বিষয়ে শিক্ষিত হ'ব লাগে। আমাৰ নিজৰ মানে অসমৰ পটভূমিৰ ভিতৰত নাটকবিলাক আমি প্ৰথমতে কৰাৰ বেছি চেষ্টা কৰিব লাগে। আৰু আমাৰ নতুন প্ৰজন্মই অভিনয়ৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিব লাগে, এইকাৰণে যে অভিনয়ে আচলতে মানুহৰ মনত এটা নতুন শান্তি প্ৰদান কৰে। অভিনয় অকল মনোৰঞ্জনৰ কাৰণে নহয়, অভিনয়ে এখন নাটকৰ এটা মেছেজ
মেছেজ সংলাপৰ জৰিয়তে দিব সমাজৰ মাজলৈ দিব পাৰিব। প্ৰচাৰ কৰে। গতিকে সেইকাৰণে নতুন প্ৰজন্মই নাটকৰ ক্ষেত্ৰত বিশেষভাৱে আকৃষ্ট হ'ব লাগে। আজিৰ প্ৰজন্মই বহুত কথা পাহৰি গৈছে। আজিকালি আপোনাৰ কমেই দেখোঁ, আগতে স্কুলতো আপোনাৰ একাংকা নাট থাকে, আজিকালি বহুত কম কম দেখোঁ। হৈছে। আগতে নাটকৰ আমাৰ কলেজত থকা অৱস্থাত কলেজ উইক যেতিয়া পাতে এসপ্তাহলৈকে নাটক হয়, অন্ততঃ 3 দিন হ'বই। 3 দিন ধৰি অন্ততঃ নাটকৰ তিনিখন একাংকা লাহে লাহে কমিয়ে এতিয়া 1 বা 2 দিন হয় আৰু একেবাৰে নাটকৰ সংখ্যা কমিল। সেইবিলাক বৰ বেয়া কথা, যিহেতু এটা বেছি হয়। আজিকালি প্ৰফেশ্যনেল হৈ গ'ল, এইবিলাকলৈ বেছি উদ্ভাৱন সেইটো কাৰণে মানে মানুহৰ মাজত ধৰি লওক কোনে কেনেকৈ কাক মানে পিছত থৈ আগবাঢ়ি যাওঁ তেনেকুৱা নিচিনা হ'ল। আগৰ দিনৰ মানুহখিনি এটা মিলা প্ৰীতি আছিলে, আগৰ দিনৰ মানুহৰ মাজত দুইখন মিলা প্ৰীতি আছে। আৰু মানে কি আপোনাৰ ধৰি লওক আপুনি কিবা এটা কৰিছে আপোনাক উৎসাহ দিয়ে। আজিকালি কিন্তু সেই বস্তুটো মানে কমি আহিছে। মানুহ আচলতে এইটো এইকাৰণে কমিছে যে মই ভাবোঁ যে যান্ত্ৰিকতাৰ ফলত মানুহবোৰ বেছি ব্যস্ত হৈ গৈছে। আজি সেইকাৰণে নাটকবিলাক আগতে বহুত পূৰ্ণ দৈৰ্ঘ্য আছিল, 3 ঘণ্টা পৰ্যন্ত নাটক হৈছিল। এতিয়া নাটকৰ দৈৰ্ঘ্য 1 ঘণ্টালৈ কমিছে। আগতে ছেটিংছবিলাক সম্পূৰ্ণৰূপে দিয়া হৈছিল, এমাহমানৰ পৰা ছেটিংছৰ কাম লাগিছিল। আমাৰ যেতিয়া ছেটিংছৰ এজন তেখেত বিশিষ্ট ব্যক্তি ৰুদ্ৰনাৰায়ণ দত্তদেৱ ছাৰ আছিলে আমাৰ, তেখেতে কি সুন্দৰ সুন্দৰ জীৱন্ত ছেটিংছ মানে তৈয়াৰ কৰিছিল আৰু অন্যান্য সামগ্ৰীৰ সৈতে। গতিকে এইবিলাক আজিকালি কমি আহি ছাজেষ্টিভ ছেটিংছ হ'ল, চিম্বলিক ছেটিংছ হ'ল। গতিকে প্ৰতিধ্বনি কৰিবলৈ লাগিলে, গতিকে মিনিমাইজ হৈ গ'ল। আগৰ বস্তুটো আজিকালি আৰু নাই, আৰ্টিফিচিয়েল হ'ব লাগে। ফলস্বৰূপে আমাৰ মানুহখিনিয়ে আজি নাটকৰ প্ৰতি যিটো স্পৃহা আগৰ যিটো ৰস পাইছিল, এতিয়া যে অলপ কম পাইছে আৰু মানে নাট্যকাৰসকলে কমাই আনিছে। আজিকালি আপোনাৰ মানে বহি থাকিবলৈ কাৰো ধৈৰ্য নাথাকে। কিছুমান নাটকে সেইবিলাকৰ মানুহৰ মনত ভালকৈ কাম কৰোৱাইছে, নবহোৱা নহয়। কিন্তু হ'লেও আগৰ যিটো নাটকৰ ধাৰা আছিল আৰু ভিৰ আছিল, সেইটো অকণমান কমিলেও ভাল ভাল নাটক সৃষ্টি নোহোৱা হৈছে। আমি নাই হোৱা বুলি নকওঁ, তথাপি মানে আগৰ তুলনাত এতিয়া বৰ্তমান কম। মই আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, মানে আপোনাৰ এই দিশটোত আপোনাৰ ঘৰৰ মানে ব্যক্তিসকলে বাইদেউৰ যথেষ্ট প্ৰভাৱ আছে বুলি মই ভাবোঁ। গতিকে কেনেধৰণে এই পৰিয়ালৰ ভিতৰত মোৰ প্ৰথমে প্ৰয়াত দাদা গোলাপ দত্তৰ নাম ল'ব লাগিব। তেওঁ মোক বহুত প্ৰেৰণা যোগালে। তেওঁ মোৰ লগত নাটক কৰিলে, তেওঁ নাটকতো মই অভিনয় কৰিলোঁ আৰু জলৈ লৈ যায় অভিনয়ৰ ক্ষেত্ৰত। তাৰপিছতে আমি দুটাই আমাৰ ঘৰৰ ভিতৰত বেছি অভিনয় কৰিছিলোঁ। বাকী মোৰ সৰু দাদা আছিলে, তেওঁ ঢুকাল, তেওঁ অকণমান কৰিছিল। বা মোৰ ভাইটি আছে, তেওঁ নাটক লিখিবলৈ লৈছিল। মোৰ ভণ্টি আছিলে, তেওঁ কটন কলেজত আছিলে অধ্যাপিকা কৰি, তেওঁ ঢুকাইছে। তেওঁ নাটকৰ লগত নহ'লেও আবৃত্তিৰ লগত জড়িত আছে, আমাক সহায়। কিন্তু আৰু মোৰ বৰ্তমান সংসাৰ সৃষ্টি হোৱাৰ পিছত মোৰ মানুহগৰাকী, মোৰ পৰিবাৰ মীৰা দত্তই মোক যথেষ্ট প্ৰেৰণা যোগায়, সকলো ক্ষেত্ৰতে আগবঢ়াই লৈ যায়। আৰু মই লিখা নাটকবিলাকো তেওঁ খুব সযতনে মানে ৰাখে। আৰু মই এখন নাটকৰ সংকলন উলিয়াইছিলোঁ, এইখন সমাজ আৰু নাট্যচিন্তা। এই নাটকখনত মই কিছুমান প্ৰবন্ধ লিখিছিলোঁ। সেই প্ৰবন্ধবিলাক অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰচাৰিত হৈছিল, ইয়াৰো বহুতো আলোচনীত প্ৰচাৰিত হৈছিল। অসমত কি হৈছিল, এই প্ৰবন্ধবিলাক আৰু ইয়াৰ লগত কেইটামান নতুন প্ৰবন্ধও যোগ দিছোঁ। সেই প্ৰবন্ধবিলাক হেৰাই গৈছিল, মানে বৰষুণত তিতি গৈছিল। মোৰ ঘৰটো আগতে বৰ ভাল নাছিলে, এবাৰ এজাক বৰষুণত এই বস্তুবিলাক তিতি গৈছিল। তেওঁ এইবিলাক ৰ'দত শুকুৱাই মোক মানে এখন সংকলন মোৰ ল'ৰাটোৱে পাব্লিছ কৰিছিল, অভিনন্দন দত্তই। যেতিয়া পাব্লিছ কৰিবলৈ লৈছে বুলি গম পায়, তেতিয়া তেওঁ এইখিনি ৰ'দত শুকুৱাই মেলি নতুনকৈ আকৌ কপি কৰি পাণ্ডুলিপি প্ৰস্তুত কৰি দিছিল, এইখন সমাজ আৰু নাট্যচিন্তা। তাৰপিছত মই আৰু এখন সংকলন উলিয়াইছিলোঁ, এখন হ'ল নিৰ্বাচিত 4খন নাটক। মোৰ নাটক 4খন দিছোঁ ইয়াত, অন্যান্য নাটকবিলাক নাই। ইয়াতে 2খন মানে আগতে
মঞ্চস্থ কৰা হয়। আমাৰ এই NSR থিয়েটাৰ ছ'চাইটি আৰু অন্যান্য ৰংগমঞ্চত এখনৰ নাম বুকুতা সূৰ্য, এখন নাম শংকৰ নাট, আৰু বাকী দুখন নাটক নতুনকৈ যিবিলাক নিৰ্গত কৰিছে এখন সংকলন। এই দুয়োখন সংকলন আজি আমাৰ সু গায়িকা আৰু মোৰ ইয়াৰ সাক্ষাৎকাৰ ল'বলৈ অহা এগৰাকী সংগীত শিল্পী স্বপ্না ৰাজখোৱাক মই উপহাৰ দিছোঁ। ধন্যবাদ দাদা, ভাল লাগিল আপুনি মোক বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। আপোনাৰ লিভাৰ মানে সুস্বাস্থ্যৰে থাকক, ভাল ধৰণে থাকক, তাৰে মই কামনা কৰিছোঁ। আৰু সদায় এনেদৰেই থাকক সুস্বাস্থ্যৰে, আৰু যাতে আমি নতুন নতুন নাটক পঢ়িবলৈ পাওঁ আপোনাৰ। মইতো এইখন গৈ পঢ়িমেই, আৰু যাতে আপুনি নতুনকৈ সৃষ্টি কৰিব পাৰে। আৰু মই ভাবোঁ মানুহে বয়সে মানুহক কেতিয়াও মানে পিছ নেপেলায়, সদায় মনটোৱে ডাঙৰ কথা। মই ভাবোঁ আপুনি আকৌ আগবাঢ়ি যাওক, যাতে আপুনি ইয়াত নাথাকে, গুৱাহাটীতে থাকে। আপুনিতো গুৱাহাটীত মানে বহুত সময় পায় বুলি মই ভাবিছোঁ। আকৌ যাতে মই নতুন ক্ষেত্ৰ এখনো পাইছোঁ, হয়, আৰু ইয়াত বহল ক্ষেত্ৰ এখন বাৰু পাইছোঁ। বহুত ভাল কথা। মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিলে আপোনালৈ। ধন্যবাদ। আৰু আজি এইখিনিতে মই ময়ো তোমাক ধন্যবাদ জনাইছোঁ মোৰ সাক্ষাৎকাৰ এটা ল'বলৈ অহাৰ কাৰণে, এই সুবিধাটো দিয়াৰ কাৰণে।